নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছামিজ ক্ৰিকেট নিউজ ইউটিউব চেনেললৈ। আৰু এই চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে দেৰি নকৰিব, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, যাতে আহিবলগীয়া ভিডিঅ'ৰ সকলো ধৰণৰ ন'টিফিকেশ্যন আপুনি অতি সোনকালে লাভ কৰে। তেনেহ'লে বলক বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ ফালে আগবঢ়োৱা। আৰু ভিডিঅ'টোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক জনাই থ'ব বিচাৰোঁ যে IPL 2021 চনত যি মাজতে কৰোণা মহামাৰীৰ বাবে IPL স্থগিত হৈছিল, সেই IPL পুনৰ হ'বলৈ গৈ আছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত। আৰু দুদিনমানৰ আগতে BCCI 29 তাৰিখে যিখন মিটিং আছিল, তেওঁ তাত জানিবলৈ দিছে যে IPL হ'বই। আৰু এইবাৰ আহিছোঁ আমি ভিডিঅ'টোলৈ, আৰু আগতে মই 6টাকৈ টিমৰ বিষয়ে কথা পাতি থৈছোঁ আৰু পাৰ্ট 3লৈকে বনাই থৈছোঁ, আৰু এইটো শেষ ভিডিঅ' পাৰ্ট 4 হ'ব। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই, মোৰ চেনেলত ভিজিট কৰি চাই ল'ব পাৰে। আৰু বলক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু পোনপ্ৰথমে আমি ল'ব বিচাৰিম আজিৰ টিমটো হৈছে পাঞ্জাৱ কিংছ, আৰু 2 নম্বৰ টিমটো হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। পোনপ্ৰথমে আহিছোঁ আমি হায়দৰাবাদলৈ। হায়দৰাবাদত যদি আমি 3জন খেলুৱৈ যদি কথা ক'বলৈ চাওঁ, প্ৰথমতে আহিব ডেভিড ৱাৰ্ণাৰ, তাক মই ভাবিম, আৰু ছেকেণ্ডত ৰাখিম ভুৱনেশ্বৰ কুমাৰ, আৰু 3 নম্বৰত কেম উইলিয়ামছন। আৰু এইবাৰ আহিছোঁ পাঞ্জাৱ কিংছলৈ। পাঞ্জাৱ কিংছৰ KL ৰাহুল, তেওঁকতো আমি হেৰি কৰিবই লাগিব। এইপিনে 2 নম্বৰত মঈন আগৰৱাল, আৰু 3 নম্বৰত মহম্মদ ছামি। এয়া আছে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।